कपड़े लेकर उसे दोबारा उपयोग करने लायक बनाती है और गरीबों तक पहुंचाती है। साथियों, टेक्सटाइल वेस्ट से निपटने में कुछ शहर भी अपनी नई पहचान बना रहे हैं। हरियाणा का पानीपत टेक्सटाइल रिसाइकलिंग के ग्लोबल हब के रूप में उभर रहा है। बेंगलुरु भी इनोवेटिव टेक्स सॉल्यूशन से अपनी एक अलग पहचान बना रहा है। यहाँ आधे से ज्यादा टेक्सटाइल वेस्ट को जमा किया जाता है, जो हमारे दूसरे शहरों के लिए भी एक मिसाल है। इसी प्रकार तमिलनाडु का तिरुपुर वेस्ट वाटर ट्रीटमेंट और रिन्यूएबल एनर्जी के माध्यम से टेक्सटाइल वेस्ट मैनेजमेंट में जुटा हुआ है। मेरे प्यारे देशवासियों, फिटनेस के साथ साथ काउंट का बड़ा रोल होता है। एक दिन में जितने स्टेप चले इसका काउंट, एक दिन में कितनी कैलोरी खाई इसका काउंट, कितनी कैलोरी बर्न की इसका काउंट, कितने सारे काउंट के बीच एक और इंटरनेशनल योगा डे का काउंट। योग दिवस में अब 100 दिन से भी कम समय रहे। अगर आपने अपने जीवन अब तक योगा को शामिल नहीं किया तो अब जरूर कर लीजिए, अभी देर नहीं हुई। 10 साल पहले 21 जून 2015 पहला अंतर्राष्ट्रीय योग दिवस मनाया। अब तो इस दिन ने योग के ग्राम महोत्सव का रूप लिया। मानवता को भारत की ओर से एक ऐसा अनुभव जो भविष्य की पीढ़ी की साल 2025 के योग दिवस की थीम रखेंगे योगा और वन अर्थ वन हेल्थ, यानी हम योग के दिन पूरे विश्व को स्वस्थ बनाने की कामना करते हैं। साथियों, यह हम सबके लिए गर्व की बात है। आज हमारे योग और ट्रेडिशनल मेडिसिन को लेकर पूरी दुनिया में जिज्ञासा बढ़ रही है। बड़ी संख्या में युवा योग और आयुर्वेद को वेलनेस का एक बेहतरीन माध्यम बनकर इसे अपना रहा है। अब जैसे साउथ अमेरिका का देश चीन, वहाँ आयुर्वेद तेजी से लोकप्रिय हो रहा है। पिछले साल मैं ब्राजील की यात्रा के दौरान चीनी के राष्ट्रपति से आयुर्वेद की इस पॉपुलैरिटी को लेकर हमारे बीच काफी चर्चा है। मुझे दोनों टीम के बारे में সবাই উপস্থিত আছে আর এই উপস্থিতি নিশ্চিতভাৱে আমাকে অনুপ্ৰাণিত কৰিছে। আমাৰ লগত আমাৰ ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া আহিছিল, আমাৰ ইষ্ট কাৰ্বি আংলঙৰ জিলা বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, আমাৰ MLA অনারেবল EM MSc সবে উপস্থিত আছে। আর আমি 11টাৰ পৰা 11:30টালৈকে মন কি বাত আমি শুনিলোঁ। তাৰ পিছতে আজি হरीश द्विवेदी डांगरिया राज्यिक प्रभारी आसे, तेखेते आमार जिला विषयबबीया तार पिছত मंडल विषयबबीया लगत आमार एटा आलोचना हब और एक सांगठनिक चर्चा आमी आजी करार पिছত आमी गुवाहाटी কি আছে আজি पूर्व कार्बी आंगलং जिला আমার একটা সাংগঠনিক সভা আছিল। এই সভাত রাজ্যিক প্রভারী হरीश द्विवेदी ডাঙৰীয়া উপস্থিত আছে আর আমার বিভিন্ন মণ্ডল 17টা মণ্ডল আছে, মণ্ডলৰ বিষয়ববীয়া আর আমার যেটা জিলা অফিস বেরার মিটিং হয়ে গেল আর লগতে আমার EM আছে, MSc আছে, অনারেবল MLA আছে। সবে মিলি আমি আমার ভারতীয় জনতা পার্টি সংগঠন কিভাবে আমি শক্তিশালী কৰিব পাৰোঁ আর আমার সন্মুখত 2026 ইলেকশনস আছে। এই নির্বাচনত আমার এটা লক্ষ্য আছে কি অসমত আমি 100+ সিট আনিব লাগিব। তার কারণে আমার কাৰ্বি আংলং দুইটাই জিলা মিলাই 5টা আছে, 5টা আমি জিকিব লাগিব। তার কারণে বুথ স্টার্ট করি
আমার বুথ শক্তি কেন্দ্র মণ্ডল জিলা কি দায়িত্ব আছে, প্ৰতিজন কাৰ্যকৰ্তা কি দায়িত্ব আছে, কি কৰিব লাগিব, পৰৱৰ্তী সময়ত কি কি আমাৰ দায়িত্ব থাকিব, কি আমাৰ কাম আছে, এইবিলাক কামতো আলোচনা হ'ল আৰু আমি কামটো ভগাই দিছোঁ কোনে কি কৰিব। আৰু চবে এই যিটো আমাৰ সন্মুখত বিষয় আছে, আমাৰ এটাই বিষয়, এটাই লক্ষ্য আছে কি ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী সংগঠন কৰিব লাগিব, যেতিয়াকে আমাৰ ৰাষ্ট্ৰীয়তাটো আমি অচল ৰাখিব পাৰোঁ। সেইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ বিষয়। আজি লগতে আমি আপোনালোক জানেহি মন কি বাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 119টা এপিসোড হৈ গৈছে ইয়াৰ আগতে, আৰু আজি 120th এপিসোড আছিল। আমি 11টাৰ পৰা 11:30 লগত আমাৰ ৰাজ্যিক প্ৰভাৰী, আমাৰ জিলা বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, বিধায়ক আৰু আমাৰ MSC লগতে আমি শুনিছোঁ। আৰু তেখেতে যি কথাটো ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি কথাটো কয়, একচুৱেলি মন কি বাতত পলিটিকেল কথাটো নহয়, এইটো কি হয় আমি এটা ভাল সমাজ গঢ়ি তুলিব পাৰোঁ, ৰাষ্ট্ৰ এটা নিৰ্মাণ কৰিব পাৰোঁ, তাৰে কথাটো তাতে থাকে এইবিলাক কথা। আৰু এইবিলাক কথা আমাৰ অঞ্চলত কিভাৱে আমি কামত লগাব পাৰোঁ, প্ৰতিজন ব্যক্তিক আমি এই মেছেজ তেখেতক আমি দিবৰ কাৰণে আমি ইয়াতে খুলিলোঁ। এতিয়া আমি গাঁৱে গাঁৱে যায়, বুথে বুথে যায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত বুথৰ মাধ্যমত আমি ৰাইজক লৈ যাম। সেইটোৱে আমাৰ আজি এটা কাৰ্যক্ৰম আছে। আছে কি অসমত আমি 100+ সিট আনিব লাগিব, তাৰ কাৰণে আমাৰ কাৰ্বি এংলং দুইটাই জিলা মিলাই 5টা আছে, 5টা আমি জিকিব লাগিব। তাৰ কাৰণে বুথৰ ষ্টাৰ্ট কৰি আমাৰ বুথ শক্তি কেন্দ্ৰ মণ্ডল জিলা কি দায়িত্ব আছে, প্ৰতিজন কাৰ্যকৰ্তা কি দায়িত্ব আছে, কি কৰিব লাগিব, পৰৱৰ্তী সময়ত কি কি আমাৰ দায়িত্ব থাকিব, কি আমাৰ কাম আছে, এইবিলাক কামতো আলোচনা হ'ল আৰু আমি কামটো ভগাই দিছোঁ কোনে কি কৰিব। আৰু চবে এই যিটো আমাৰ সন্মুখত বিষয় আছে, আমাৰ এটাই বিষয়, এটাই লক্ষ্য আছে কি ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী সংগঠন কৰিব লাগিব, যেতিয়াকে আমাৰ ৰাষ্ট্ৰীয়তাটো আমি অচল ৰাখিব পাৰোঁ। সেইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ বিষয়। আজি লগতে আমি আপোনালোক জানেহি মন কি বাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 119টা এপিসোড হৈ গৈছে ইয়াৰ আগতে, আৰু আজি 120th এপিসোড আছিল। আমি 11টাৰ পৰা 11:30 লগত আমাৰ ৰাজ্যিক প্ৰভাৰী, আমাৰ জিলা বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, বিধায়ক আৰু আমাৰ MSC লগতে আমি শুনিছোঁ। আৰু তেখেতে যি কথাটো ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি কথাটো কয়, একচুৱেলি মন কি বাতত পলিটিকেল কথাটো নহয়, এইটো কি হয় আমি এটা ভাল সমাজ গঢ়ি তুলিব পাৰোঁ, ৰাষ্ট্ৰ এটা নিৰ্মাণ কৰিব পাৰোঁ, তাৰে কথাটো তাতে থাকে এইবিলাক কথা। আৰু এইবিলাক কথা আমাৰ অঞ্চলত কিভাৱে আমি কামত লগাব পাৰোঁ, প্ৰতিজন ব্যক্তিক আমি এই মেছেজ তেখেতক আমি দিবৰ কাৰণে আমি ইয়াতে খুলিলোঁ। এতিয়া আমি গাঁৱে গাঁৱে যায়, বুথে বুথে যায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত বুথৰ মাধ্যমত আমি ৰাইজক লৈ যাম। সেইটোৱে আমাৰ আজি এটা কাৰ্যক্ৰম আছে।